devkinandan govindai namo namo. Namo Pankajanawe Pankajamaline Pankajanette Namaste Pankajangwe Bakhudeva Bhutang Krishna Pankasanaramardana Daiva Krishnande Krishna Vande Jagat Guru Hari Rama Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate এতিয়া আমাৰ মংগলৰ চৰণ আৰু ঋষিৰ প্ৰশ্ন জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ যাৰ আজ্ঞাহিৰে মহে ব্ৰহ্মা হৰি শংকৰ মৎস্য কৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কৌটি কৌটি নমস্কাৰ নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তজয় উত্তম আতি সবেদা কস্মুৰি সমস্তে জগত উদ্ধাৰ ৰকজাৰ নাম হেনয় কৃষ্ণক কৰ সহস্ৰ প্ৰণাম ৰাম প্ৰভু ভগৱন্ত তৰণ বনিধি হৰিক স্মৰে অনেয়া ৰামৰ কৈ দি হে ৰাম পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে বনে কিংকৰ কৃষ্ণ প্ৰথম স্কন্ধৰ পুৰা দ্বাদশ পৰ্যন্তী কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তি সংক্ষেপে কৰিয়াই উদ্ধাৰ ইয়াৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ ২৮ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মংগল চৰণ কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ মোহ মায়াৰ ঈশ্বৰ হ'ল প্ৰভু কৃষ্ণই গতিকে যাৰ আজ্ঞা শিৰ ধাৰ্য কৰি চলে সেইজন হৰি সেইজন হ'ল কৃষ্ণ ভগৱন্ত তেওঁ নানান ধৰণৰ অৱতাৰ লৈছিল মৎস্য কুৰ্ম নৰসিংহ আদি অৱতাৰ লৈছিল এনেহেন ঈশ্বৰক এনেহেন কৃষ্ণক গুৰুজনা শংকৰদেৱে কোটি কোটিবাৰ নমস্কাৰ জনাই এই পদ ছন্দ তেওঁ লিখিছিল আৰু এই ভাগৱতৰ অতি অসুচি অন্তৰ্জাতি হ'লেও উত্তম হয় কিয় যাৰ নাম স্মৰণ কৰিলে উত্তম হয় গতি পায় সমস্ত জগতখনে উদ্ধাৰ কৰিবলৈ নামে সেয়ে এনেহেন কৃষ্ণক মই সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ ভগৱতৰ ফল ভগৱন্ত হ'ল ভকতৰ মনত নৱনীতি আমাৰ নৱবিধ ভক্তি আছে হৰিক স্মৰণে আৰম্ভ হ'ল হৰিক স্মৰণ কৰিব লাগিব হৰিৰ নাম ল'ব লাগিব সকলো কৰ্ম আমাৰ সিদ্ধি হ'ব এতিয়া প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে
পৰীক্ষিতৰ কথাবিলাক আছে ভাগৱতত যে তেওঁ মৃত্যুৰ সময়ত কি লয় বা কি কৰ্ম কৰিলে মুক্তি হ'ব এই বিষয়ে প্ৰথমৰ পৰা দ্বাদশ খণ্ডলৈ আছিল। গতিকে কোনে কৈছিল এই মহাভাগৱত আৰু কিয় ক'ব লগা হৈছিল? যেতিয়া পৰীক্ষিতে ব্ৰহ্মশাপ পাইছিল, শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিছিল আৰু দিছিল যে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। কাৰণ মৰা সৰ্প পৰীক্ষিত ৰজাই পিতৃঘৰত আলাই দিছিল শ্ৰমিক মুনিৰ ঘৰত। কাৰণ তেওঁ কলি পাইছিল কেনেকৈ কলিক জেগা দিছিল তেওঁ পৰীক্ষিত ৰজাই। পৰীক্ষিত ৰজাক কলিয়ে জেগা দিছিল য'ত মদ খায়, য'ত জুৱা খেলে, য'ত বেশ্যা মাটিৰ সীমা এনেকৈ জগা দিছিল পৰী। তেতিয়া কলিয়ে কৈছিল যে মহাৰাজ মোক আৰু কিছু জেগা লাগিব। তেতিয়া ৰজাই কৈছিল যোৱা তুমি সোণত থাকিবা, সোণাত থাকিবা। তেতিয়া সোণাত যেতিয়া থাকিবলৈ ক'লে কলিয়ে সুবিধা কোন পাই গ'ল? কি পাই গ'ল? ৰজাই যি অলংকাৰ মুকুট পৰিধান কৰিছিল সেই সকলোবোৰ সুবৰ্ণৰে আছিল, সুবৰ্ণে যে আছিল। গতিকে যেতিয়া তেওঁ মৃগ স্বীকাৰ কৰিবলৈ যায় ভাগৰি পৰিছিল, পানীকে যায় শ্ৰমিক মুনিৰ আশ্ৰমত উপস্থিত হৈছিল। হয় তেতিয়া শ্ৰমিক মুনি আছিল ঈশ্বৰৰ ধ্যানত। সেয়েহে তেওঁ এই সময়ত পৰীক্ষিত ৰজাক সেৱা শুশ্ৰূষা কৰা নাছিল, কৰিব পৰা নাছিল। সেয়েহে পৰীক্ষিত ৰজাই প্ৰথম্বিত হয় ওচৰতে এডাল মৰা সাপ পৰি আছিল আৰু সেই মৰা সাপডালে ধেনুৰ আগেদি আনি শ্ৰমিক মুনিৰ গলত আলাই দিলে। তাৰপিছত ৰজাৰ ঘৰলৈ আহি সোণৰ মুকুট অলংকাৰ সহায় থোৱাৰ পিছত তেওঁৰ চেতনা ঘূৰি আহিল। কিয়? সোণাৰ আছিল নহয় মুকুটটো, সেই গতিকে চেতনাটো ঘূৰি আহিল। কলিয়ে সোণাত আছিল, সেই গতিকে সুবিধা পাইছিল পৰীক্ষিত ৰজাক ধৰিবলৈ কলিয়ে। তেতিয়া তেওঁ চেতনা ঘূৰি আহি ৰজাই ভাবিলে মই নিশ্চয় বেয়া কাম কৰিলোঁ। যি ঋষি, যি ব্ৰাহ্মণ, যি ভকতক মই সেৱা কৰিছিলোঁ, আজি এই ঋষিৰ গলত মই মৰা সাপ ওলাই দিলি মই মহাপাপ কৰিলোঁ। ইয়াৰ শাস্তি মোক যাতে দিয়ে এইটো কথা ভাবি আছিল ৰজা পৰীক্ষিত। ঠিক এনেতে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী খবৰ পালে যে তোমাৰ পিতৃৰ গলত এডাল মৰা সাপ ওলাই দিছে। কোনে? বোলে ৰজা পৰীক্ষিত। তেতিয়া শৃংগী মুনিয়ে প্ৰথম্বিত হয় ৰজাক অভিশপ্ত কৰিলে কি 7 দিনৰ ভিতৰত তক্ষক নাগে পৰীক্ষিত ৰজাক দংশন কৰিব। তাৰপিছত এজন শিষ্য পঠাই দিছিল শ্ৰমিক মুনিয়ে যোৱা কিজানি কিবা এটা উপায় কৰি তেওঁ ৰক্ষা পৰে, গতিকে তুমি ৰজাক যাই খবৰ দিয়া। আৰু শিষ্যজনে এনেকৈ তেওঁ পৰীক্ষিত ৰজাই ভাবি গুণি থকাতে শিষ্য যাই উপস্থিত হ'ল আৰু শিষ্যজনে ৰজাক প্ৰণাম জনাই কৈছিল মহাৰাজ আপোনাক শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশপ্ত কৰিছিল কি 7 দিনৰ ভিতৰত পুত্ৰমেৰে তোমাক ধ্বংস কৰিব হয় নেকি? তেতিয়া ৰজাই হৈছে যে উত্তম কৰ্ম অনুযায়ী মই ফল পালোঁ। ঠিকে আছে, মই কুকৰ্ম কৰিছিলোঁ আৰু কুকৰ্মৰ ফল আজি মই হাতে হাতে পালোঁ। গতিকে তেওঁ মোৰ প্ৰতি গ্ৰহণ কৰিছে বস্তুটো ৰজা পৰিস্থিতি। আৰু তেতিয়া তেওঁ গংগাৰ পাৰত যায়, তেওঁ কুৱাখন পাৰি বহি আৰু সেই সময়ত ঋষি মুনি আছিল 60,000। 60,000 ঋষি মুনিয়ে উপস্থিত থকাৰ পিছত পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছিল ঋষি সমাজক যে কওকচোন গুৰুদেৱ আপোনালোকে এয়া মই 7 দিনৰ ভিতৰত মই
মোৰ মৃত্যু অনিবাৰ্য। গতিকে এই 7 দিনৰ ভিতৰত মই কি কৰ্ম কৰিলে মুক্তি পোৱা যাব, মোৰ আত্মাই গতি পাব, এইটো আপোনালোকে কওকচোন মোক। এটা উপায় দিয়ক, এটা মাৰ্গৰ এটা ৰাস্তা দেখুৱাই দিয়ক। তেতিয়া 60,000 ঋষিমুনিৰ ভিতৰত নিজৰ নিজৰ মতবিলাক দাঙি ধৰিলে যে মহাৰাজ আপুনি দান দক্ষিণা কৰক, কোনোবাই ক'লে মহাৰাজ আপুনি পূজা কৰক, কোনোবাই ক'লে মহাৰাজ আপুনি যজ্ঞ কৰক। এনে বিভিন্ন মতবিলাক দাঙি ধৰিলে ৰজা পৰীক্ষিতৰ আগত। আৰু তেতিয়া পৰীক্ষিতে বহুত কথা চিন্তা ভাবিলে যে এইটো কোনো এটা ৰাস্তা মই মানিব নোৱাৰিম, কাৰণ শুদ্ধ পথ নহয় নহয়। ঠিক এনে সময়তে উপদেশ আহি উপস্থিত হ'ল দেশৰ পৃষ্ঠসকলে। উপদেশ অহাৰ লগে ৰজা পৰীক্ষিতে সুন্দৰ কৰি চৰণ তৰণ ধুৱাই সুন্দৰকৈ আসন দিলে আৰু কৃষ্ণক স্মৰণ কৰি উপদেশ আসন গ্ৰহণ কৰিলে। গতিকে তেতিয়া ৰজা পৰীক্ষিতে শুকদেৱক চাই কৈছিল, গুৰুদেৱ কোৱাচোন মোৰ মৃত্যু 7 দিনৰ ভিতৰত হ'ব, কোনোবাই লক্ষ্মণে দংশন কৰিব। সেয়েহে আপোনাক গুৰু মই প্ৰশ্ন এটা কৰিছোঁ যে এই 7 দিনৰ ভিতৰত কি কৰ্ম কৰিলে মই মুক্তিৰ পথ পোৱা যাব, আত্মগতি পোৱা যাব, কওকচোন গুৰুদেৱ। তেতিয়া শুকদেৱে ৰজা পৰীক্ষিতক কৈছিলে, পৰীক্ষিত তোমাৰ উপায় এটাই আছে। এই কলিৰ যুগত ধূম তপ জপ ধ্যান পূজা পতল এইবিলাক নাই। সেই এটা উপায় আছে তোমাৰ কলিৰ যুগত, এইটো উপায় হ'ল ভাগৱত শ্ৰৱণ কৰা। গতিকে ইয়াতে তুমি মুক্তিৰ পথ বা আত্মাৰ গতি নিশ্চয় হ'ল। গতিকে 60,000 ঋষিমুনিয়ে কৈছিল এইটো কথা, তেওঁ নানান ধৰণৰ কৰ্মবিলাক দেখাই দিছিল পথ। কিন্তু সুগম পথ, সু মানে মংগল, গম মানে যাই থকা গৈ থকা, পথ মানে এটা ৰাস্তা, যিটো ৰাস্তাৰে গতি কৰিলে মংগল হয় তাকে কৈছোঁ সুগম পথ। গতিকে এইটোৱে তোমাৰ সুগম পথ, এইটো ৰাস্তাৰে গতি কৰা আৰু নিশ্চয় তোমাৰ মংগল হ'ব, আত্মগতি হ'ব। ইয়াত বাহিৰে বেলেগ উপায় তৃতীয়টো নাই। সেয়েহে এইটো কথা ৰজা পৰীক্ষিতে শ্ৰদ্ধা সকলে মানি ল'লে আৰু ৰজা পৰীক্ষিতে শুকক উচ্চ আসন দি ভাগৱত কীৰ্তন কৰিবলৈ ক'লে আৰু পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিলে। কিমান আছিল বোলে 60,000 ঋষিমুনি। এতিয়া এই 60,000 ঋষিমুনিয়ে ভাগৱত শ্ৰৱণ কৰিলে লগত পৰীক্ষিত ৰজাই। আৰু ইয়াৰ পৰা কি হ'ল, 60,000 ঋষিমুনি কৰে পুনৰ যে গুৰুদেৱ আমাক পুনৰ ভাগৱতখন শুনাব লাগে, আমাৰ মনত নৰল। গতিকে তেতিয়া শুকদেৱে কৈছিল যে মই এজনেই গাই গাখীৰ খিৰিব সময় খেলিব থাকিব পাৰোঁ, তাতকৈ অধিক সময় মই থাকিব নোৱাৰোঁ। গতিকে এই 7 দিন 7 ৰাতি তোমালোকক ভাগৱত শুনিলে, গতিকে আপোনালোকৰ কোনোবা এজনে ভাগৱত কীৰ্তন কৰিব আৰু বাকী হ'ব ন। তেতিয়া কৈছিলে গুৰুদেৱ নহ'ব, আমি ইমান আমাৰ স্মৰণ শক্তি, গতিকে আমি নোৱাৰিম। সেইটো হয় নেকি? ফল গছৰ তলত বহি আছিল এজন কোন বোলে পুতদেৱ। সেই পুতদেৱ কিয় গছৰ তলত বহি আছিল? তেওঁ সমাজত বহিবলৈ দিয়া নাছিল, অকুলীন, তেওঁৰ হাতেদি পানীও নাখায়। গতিকে তেওঁৰ নাম উগ্ৰশোভা ফুট। উগ্ৰ মানে পাকৈত, শ্ৰৱণ শ্ৰৱণ আৰু ফুট মানে বৈ অহা প্ৰবক্তা। গতিকে তেওঁ শুনাত পাকৈত আছিল, সেইকাৰণে তেওঁৰ নাম উগ্ৰশোভা ফুট। গতিকে তেওঁ নিশ্চয় তোমালোকক শুনাই দিব। তেতিয়া শুকদেৱক মাতিলে
কোৱাচোন, তুমি নিলগত বহি আছা যে, তুমি ভাগৱত নিশ্চয় শুনি আছা? হয় বুলি শুনি আছোঁ। এই ঋষিমণিসকলক, ৬০,০০০ ঋষিমণিসকলক তুমি পুনৰ ভাগৱতখন কীৰ্তন কৰি তেওঁলোকক শুনিব পাৰিব নহয়? গুৰুদেৱ আপুনি আপোনাৰ আশীষ পালে নিশ্চয় পাৰিব। হয় নেকি? তেতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে কোৱাচোন, যদি পাৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া। ভাগৱত সংক্ষেপতে কোৱাচোন তুমি। তেতিয়া তেওঁ কৈছিল অং নমো ভাগৱতে বাসুদেৱ। তেতিয়া কৰিব ঘৰত সৈন্য পাৰিবা নিশ্চয়, তুমি পাৰিবা। যোৱা তুমি ভাগৱত শুনাবা। তেতিয়া কি হ'ল, ৬০ৰ পৰা 2টা ভাগ হ'ল। ৩২,০০০ ঋষিমুনিয়ে কৈছিল যে আমি সুতৰ মুখেদি যিয়ে নেকি অস্পৃশ্য সেইজনৰ দ্বাৰাই আমি অপুলিন দিওঁ, সেইজনৰ দ্বাৰা মুখেৰে আমি ভাগৱত নুশুনো। তেওঁলোকে তাৰ পৰা সমাজৰ পৰা উঠি গুচি গ'ল, আমি নুশুনো। আৰু ২৮,০০০ ঋষি, ৬০ৰ পৰা ৩২ গ'লে ২৮ থাকিল। ২৮,০০০ ঋষিয়ে কি কৰিলে, সূতদেৱক নমিষা অৰণ্যত কি কৰিলে, উচ্চ আসন দিলে। উচ্চ আসন দি সেইখন আছিল মহাপুণ্যস্থান নমিষ অৰণ্য। উচ্চ আসন দি তেওঁক মান কৰি সুন্দৰ কৰি গুৰুত্ব গ্ৰহণ কৰি তেওঁক উচ্চ আসনত বহাই তেওঁলোকে ২৮,০০০ ঋষিমুনিয়ে ভাগৱতৰ কথা শুনিলে। ভাগৱত ভগৱানৰ বাণী। অমান্য কৰে সতক তথা কনক প্ৰমুখে শুনে ভাগৱত কথা। কনক বদতে শুনা সুতম হামানি। পৰম পাতকে কলি পালে নজানি। ৰাম আৰম্ভিল যজ্ঞ আকি সহস্ৰ বৎসৰ। সম ধূম্ৰে ধূম্ৰ বৰ্ণ শৈল কলে বৰ। জিত কৰ্ম কৰ তাত নাহিকে বিশ্বাস। আপোনাৰ আয়ুস কৰিলো বেথেনা। তেতিয়া সৌনকাদি ঋষিমুনিসকলে সূতদেৱৰ দ্বাৰা ভাগৱত শুনে, উচ্চ আসন দিছিল তেওঁ। তেতিয়া সৌনক ঋষি আদি কৰি সূতদেৱক কৈছিল, শুনকচোন গুৰুদেৱ, আমি পৰম পাতকী আৰু কলি আহি উপস্থিত হৈছে। সেয়েহে আমি বহুত যাগ যজ্ঞ পূজা পাতল কৰিলোঁ। কিমান বছৰ বোলে? সহস্ৰ বছৰ। সহস্ৰ মানে ১,০০০ বছৰ। গতিকে এই যজ্ঞ কৰাৰ জগতে এই যজ্ঞৰ যিবিলাক ধোঁৱা, ১,০০০ বছৰে ধোঁৱা ওলাই আছিল, সেই ধোঁৱাৰ লাগি দেহটো কি হ'ল, দেহবিলাক ধোঁৱা বৰণ হ'ল। গতিকে দেহবিলাক আমাৰ ধোঁৱা বৰণ হৈ গ'ল ১,০০০ বছৰ যজ্ঞ কৰাটো হোৱা। তাৰ ফলত আৰু আমাৰ কি জানেনে গুৰুদেৱ, যিটো কৰ্ম কৰোঁ আমি বিশ্বাস নুঠেনে। বিশ্বাস আমাৰ নাই, আজি বৰ্তমান বিশ্বাস নাই। কিয়? যে আজি ক'লৈ গ'লোঁ বোলে লক্ষ্মী মন্দিৰলৈ গ'লে, আজি কালি ক'লৈ গ'লে বোলে শিৱ মন্দিৰলৈ গ'লোঁ, বোলে কালি ক'ত যাম বোলে বিশ্বকৰ্মা গণেশ মন্দিৰলৈ গ'লোঁ। বিশ্বাস নাই না। এতিয়া খুলি দিলোঁ, শৰাই দিলোঁ, নাই কামত নাই। তাৰপৰা তাতে গ'লোঁ, কামত নাহিল।
এই ধৰণে যদি আমি চলোঁ কাৰোবাৰ কাৰণে মোৰ বিশ্বাস নাই। সেই গতিকে আমাৰ আয়ুসবিলাক অকাৰণতে হৰণ হৈ আছে, কোনো কামত আমাৰ অহা নাই। কাৰণটো হ'ল আমাৰ বিশ্বাসটো কম। সম্প্ৰতি তুমি চিন্তি মহাহিত পান কৃষ্ণ চৰিত্ৰমৃত ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। গতিকে আমাক গুৰুদেৱ পাণ কৰোৱা কি কৃষ্ণৰ চৰিত্ৰ। কৃষ্ণৰ চৰিত্ৰ হ'ল অমৃতৰ নিচিনা, যি অমৃত খালি অমৰ হয়। গতিকে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণৰ কথা আমাক কওক। এইটো হ'ল মহাভক্তি। শ্ৰৱণ কীৰ্তন যদি কৰা ভগৱত যদি শ্ৰৱণ কীৰ্তন কৰা যায় তাতে মহাভক্তি উৎপন্ন হয়। ইহাপন জানি আন অকৰ্ম কৰি মৰ কয় কৃষ্ণ কথা সুত যেন মতে তোৰ। এই কথাটো আমি নাজানাৰ কাৰণে মহাভক্তি কি বস্তু আমি নাজানো, শ্ৰৱণ কীৰ্তন কি বস্তু আমি নাজানো। সেই নাজানাৰ কাৰণে আমি আন কৰ্মবিলাক কৰি আছোঁ আৰু তাৰ ফলত আমাৰ কি হৈছে কোনো ফল নধৰে। সেয়েহে আমি কৈছোঁ আপোনাক গুৰুদেৱ কৃষ্ণৰ কথা আপোনাক কওক, ভাগৱতৰ কথা কওক, যাতে আমি কৰি যাব পাৰোঁ। কৰি ইহাতেহে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইল ভাই গেলা। আৰু আমাৰ আজি মহামংগল, মহাভাগ্যৱান আমি, কাৰণ আপোনাৰ নিচিনা মহামহন্তক লাভ পাইছোঁ পূৰ্বজনক। সেয়েহে আমাক ভাগৱতৰ কথা শ্ৰৱণ কৰক আৰু যাতে আমি এই সংসাৰৰ পৰা মহাসুখ কৰি যাব পাৰোঁ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ সেই আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰয় জগতৰ আয়ু। ইমান মহন্ত শান্তি লাভ পালোঁ। গতিকে যত স্বৰ্গ সুখিত মুখ্য সুখ, স্বৰ্গ সুখ পালে কি হ'ব? স্বৰ্গ সুখত কৰি হ'ল মুখ্য সুখটোৱে হ'ল শ্ৰেষ্ঠ সুখ। গতিকে ভকতৰ সংগ তাতকৈও মুখ্য সুখত কৰি ভকতৰ সংগটোৱে শ্ৰেষ্ঠ সুখ। হৰিক পদ পোৱা যাবলৈ ভকতৰ সংগত পোৱা যাব, গুণ চৰিত্ৰ পোৱাত পোৱা যাব ভকতৰ সংগত পোৱা যাব। ভকত শব্দটো বৰ লেখাটো সহজ, কৰাটো সহজ, পালন কৰা দুটা। ভকত শব্দে বিমোচন, কৃষ্ণৰ চৰণ শৰণ লৈ যিজন। গতিকে শৰণ ল'ব লাগিব, আশ্ৰয় ল'ব লাগিব। শৰণ মানে আশ্ৰয়। ক'ত শৰণ ল'ব? এজন উপযুক্ত গুৰু বিচাৰি ল'ব লাগিব। গতিকে শৰণ ল'ব লাগিব। শৰণ লয় কোৱা শব্দে কৃষ্ণৰ গুণ কীৰ্তন কৰিব লাগিব। কণ্ঠলগ্ন কৰি বেৰাব লাগিব। উঠাতে বহাতে খোৱাতে ফুৰাতে সকলো সময়তে ঈশ্বৰৰ নামত গতি কৰিব লাগিব। আপুনি যিয়ে কৰ্ম নকৰক, ঈশ্বৰৰ নাম আগত, কৰ্ম পাছত। তেতিয়া কি হ'ব? আপোনাৰ তললৈকে আহিব। কোৱা হ'ল তত্ত্ব জ্ঞান।
চৰণীৰ উপায়। তাৰপিছত আপুনি যিটিকে তত্ত্বজ্ঞান উপাৰ্জন কৰিব, ভাগৱতৰ তত্ত্ব বা যি বস্তু ইয়াক আহৰণ কৰাৰ পিছত, ইয়াক পালন কৰাৰ পিছত আপোনাৰ চৰণীৰ উপায়টো পাই যাব। চৰণীৰ উপায় নিজে পোৱালি নহ'ব, আনক চৰণীৰ উপায়টো দিব লাগিব, আনক পথ এটা দেখাই দিব লাগিব। সেইজনে আচল প্ৰকৃত গুৰু। নিজে আজি ল'লোঁ, আনক বিলাই দিব পৰা নাই, এইটো গুৰু হ'ব নোৱাৰে। গুৰু হ'লে শিষ্যক চৰণীৰ উপায়টো দিব লাগিব। গতিকে সেইজনে প্ৰকৃত ভকত, যে মই আজি ল'লোঁ আৰু মই তাক দিম চাকৰি বুলি, এইটো নহ'ব। সেই গতিকে সেইজন ভকতে, সেইজন মহন্তই বা সেইজন গুৰুৱে মুক্তি কোনোদিন নাপাব যদিহে নিজে আজি লোৱা বস্তু ধন আনক বিলাই দিব নোৱাৰে। গতিকে ভকতৰ সংগ নিচিনা একো হ'ব নোৱাৰে। গতিকে মুখ্য সুখতকৈ হ'ল শ্ৰেষ্ঠ সুখ ভকত সংগ। এয়া আৰু আমাৰ আয়ুসবিলাক সূৰ্য ৰাতিপুৱা উদয় হয় আৰু পশ্চিমে মাৰ যায়, ঠিক আমাৰ আয়ুসবিলাকো ঠিক তেনেকুৱা। সেনেকৈ জগতৰ আয়ুসবিলাকো সলনি হৈছে। গতিকে আমাৰ আয়ুসবিলাক এনেকৈ একখন মানে যিটো কোন কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। যিজন মানুহে নুশুনে কৃষ্ণ কথা, গতিকে যিজনে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰে, শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, হেঁপাহ নকৰে, তাৰ কি হয় এই জীৱনটো বৃথা যায়। অকাৰণে জন্ম ধৰি ধৰা ধামত তেওঁৰ ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি তেওঁতে একো নাই। আহিলেও ভগৱতক ইচ পিছে থাকিব, কেতিয়া যাম কেতিয়া হৰিজনীত যাই গাড়ী কেইটা লয় ঘৰলৈ যাব, ইমান বাকী কাম আছে ঘৰৰ পৰা নহয়, এনে হিচাপত থাকিব। গতিকে যিয়ে শুনিবলৈ ইচ্ছা নকৰে আয়ুসবিলাক অকাৰণতে হৰণ হৈ আছে। এইটো কথা আমি আপোনালোক সকলোৱে ভাবা নাই বা ভাবিব লাগে। অ কৃষ্ণ তয়াৰ প্ৰিয়ায়ামি কৰ কৰ্ম যত, তাত নানা বিধি আছে জানিলো মনত। কৃষ্ণ দৰ্শন কৰি আমি কৰ্ম কৰিছোঁ, তাতো আমাৰ বিধি আছে। সেই মই ঈশ্বৰক ইমান ভাবিছোঁ কিয় বিধি, কিন্তু কৰ্ম কৰিছোঁ হয়, ঈশ্বৰৰ কৰ্মই কৰিছোঁ, কিন্তু ভাৱ ভক্তিটো দেখিব লাগিব নহয়, ভাৱ ভক্তি দেখিব লাগিব, শ্ৰদ্ধা দেখিব লাগিব। শ্ৰদ্ধা নাথাকিলে সাধ্য সিদ্ধি নহয়। ৰাম এতে প্ৰিয়ায় কৃষ্ণ চৰিত্ৰমৃত, শ্ৰৱণ মাত্ৰ এজন কৃত কৃত, জাগ জগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহি মহা ভাগৱত শাস্ত্ৰ। গতিকে সেয়ে আমাক 28 ঋষিমুনিয়ে নমি শৰণ্যত উচ্চ আসন দি তেওঁক দিব কৈছিল যে আমাক ভাগৱত, ভগৱানৰ বাণী, ভগৱানৰ কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰক আমাক। গতিকে শ্ৰৱণ মাত্ৰকে যিহেতুকে মুক্তি পায়, আপোনাক কয় আমি নিজকে নিজে অন্য মানিছোঁ। যাগ যজ্ঞ কৰি বহুত দুখ চেতনা পালোঁ আমি, তাৰ বাহিৰে একো ফল নাই, দুখে পালোঁ আমি। দেহা কলা পৰি গ'ল, খোৱা বৰণ হৈ গ'ল, লাভ হৈছে সেইটোহে আমাৰ।
অন্য লাভ একো নাই। গতিকে আমি এতিয়া আমাক কওক যে মহাভাগৱত শাস্ত্ৰ এইখিনি যাতে আমি লক্ষ্য শক্তি পাওঁ, গতি পাওঁ, নহ'লে কাম কৰ্মত আমাৰ গতি